Good morning guys. আমি এতিয়া যাবলৈ ওলাইছোঁ বানাৰঘাটা নেশ্যনেল পাৰ্কত। আমাৰ অসমতো আছে বাৰু নেশ্যনেল পাৰ্ক, গৈছোঁ কাজিৰঙা, বাকীখনত যোৱা নাই। কিন্তু ভাবিছোঁ বেংগলোৰ আহিলোঁ যেতিয়া এখন মানে নেশ্যনেল পাৰ্কতনো কি আছে, জীৱ জন্তুবোৰো চব একেই হয়, তথাপিও এনেই চাই আছোঁ, কিবা এটাতো চাগে অলপমান বেলেগ হ'ব ন, সেইকাৰণে চাই ফেমাছ হয় বোলে বেংগলোৰ নেশ্যনেল পাৰ্ক, সেইকাৰণে ওলাইছোঁ। এতিয়া আহি আছোঁ ৰুমৰ পৰা ওলাই, এতিয়া তলত যাওঁ, গাড়ীত উঠিম আৰু যাওঁ, আপোনালোককো দেখাই থাকিম দেই। আৰু এইটো পাহাৰ শিলৰ পাহাৰ হয় বোলে দেই, মাটিৰ পাহাৰ নহয়, সিফালে আৰু ওখ ন, সেইফালে দেখাব নোৱাৰিলোঁ ঠাইত বুজিলে ঘৰবিলাকৰ কাৰণে। মন্দিৰ আছে নেকি? অঁ, ইয়াত মানে মন্দিৰ এটাও আছে বোলে। পাইছোঁহি আমি আৰু 7 মিনিট আছে ন, 7 কিলোমিটাৰ নহয়, 7 মিনিট আছে। আহি থাকোঁতে মই ৰাস্তাই খুলি মেলি পেলাই সেইফালে ক'ৰবাতে ওলালোহি, এতিয়া আকৌ ঘূৰি গৈ আছোঁ। 3 কিলোমিটাৰ আছে ন, 3 কিলোমিটাৰ ইয়াৰ পৰা। এতিয়া আকৌ আহি আছোঁ, কিমান সময় লাগে। তাতে ইমান ধুনীয়া চাওক, দেখাই আছোঁ ৰ, শ্বিলঙৰ ৰাস্তা নিচিনা দেখিবলৈকে। আমি চাগে ক'ৰবাত টিকট কাটিব লাগিব। ইয়াত টিকট কাটিব লাগিব নেকি? এইটো পাৰ্কিং টিকট নহয়, টিকটটো আগত কাটিব লাগিব চাগে। বহুত মানুহ আছে, গাড়ী দেখিছে নে পুৰা পাৰ্কিং। এইবিলাক গাড়ী লৈ যায় ন, বাহিৰত গৈ আছে। এইটো পুলিচৰ গাড়ী, ঠিক পালোহি আমি ইয়াত। এতিয়া টিকট কাটিবলৈ আহিছোঁ, এইবিলাক দোকান আছে চাইডত দোকান। আৰু আমি বাছ চাফাৰী কৰিম, এইটো টিকট কাউণ্টাৰ হয়, মই দেখাই আছোঁ দেই, এইটো টিকট কাউণ্টাৰ। ইয়াতে টিকট কাটি আছে বাছ চাফাৰীৰ কাৰণে। পাৰ হেড 300কৈ লৈছে, 300 হয়। টিকলিৰ কাৰণে হেৰি পইচা লোৱা নাই, আমি মই দেউতা যাম, 300কৈ লৈছে আমাৰ পাৰ হেড বাছ চাফাৰী। আৰু চাফাৰী কৰিবৰ কাৰণে বাছত বহিলোঁ। আমাৰ তাততো এনেই চাফাৰী হ'লে সেই জীপখন যে উঠাই নিয়ে, তাতো কোনো প্ৰটেকশ্যন নাথাকে ন, এনেই জীপখন উঠাই নিয়ে। কিন্তু ইয়াত চব এইবিলাক চব প্ৰটেকশ্যন আছে, আমি দেখাইছোঁ আৰু এইবোৰ বাছবিলাক একদম পূৰা চব লোহাৰৰ এনেকৈ খিৰিকী আছে, যাতে মানে কোনো জীৱ জন্তুৱে মানুহক হাৰ্ম কৰিব নোৱাৰে, মানুহে যাতে জীৱ জন্তু হাৰ্ম কৰিব নোৱাৰে, সেইকাৰণে দি দিছে। এনেকৈ দেখাই যাওঁ আপোনালোকক। কৈছিলোঁ নহয় কিবা এটাতো চাগে বেলেগ হ'ব ন বুলি পেলাই, এইটোও বেলেগ দেখিলোঁ ন। আমাৰ তাততো এইবিলাক নাথাকে আৰু প্ৰটেকশ্যনৰ কাৰণে আমাক তেনেকৈয়ে লৈ ফুৰে। এতিয়া আহি আছোঁ বাছত, দেখাই গৈ থাকিব আপোনালোকে। আমাৰ দেখাও বহি দিছোঁ, চাই আহিছোঁ ধুনীয়াকৈ বহি লৈছে দেই। সেইফালে বাটাৰফ্লাই পাৰ্ক যায়। ধৰিবই পৰা নাই, হৰিণা ন এইটো হৰিণা। আমি বহা চাইডে ওলাব নেকি? ইটো চাইডে ওলাব নেকি? চব তাকেইতো আমি বহা চাইডে আছোঁ।
আমি বহা চাইডে হৈ গৈয়ে দেখা নাই সেইটো চাইডে সেইটো হিল হৰি নাই কেইটামান আকৌ ওলাইছে ইমান ধুনীয়া ফটো তুলি নাই এফালে ওলাব ৰ'বা এইকেইটা চা হৰিণা আৰু কেইটামান আছে দেই ফুটুকি হৰিণ দেখাম ৰ'ব মানুহজনৰ মূৰটো পাই গৈ দেখা নাই মই এইটো কি হয় বনৰীয়া মহ নেকি এইটো বোলে বনৰীয়া মহ চাইছা কি দেখিছা তুমি কি দেখিছা তুমি পহু এইকেইটা পহু ফুট ডাঙৰ ডাঙৰ মৰম লগা এইটো যে পুখুৰীটো আছে সম্ভৱ হেৰি থাকে নেকি ইয়াতে ঘূৰি থাকে নে কি ওলাইছে হাতী বনৰীয়া হাতী ন এইবোৰ আগতো দেখিছিলে এইকেইটা দেখাবলে নহ'লে এইকেইটা দেখা দিছে এইকেইটা তাতো আছে সিফালেও আছে চোৱা এই গাড়ীখন ইমান ঘপককৈ চলাই দিছে না পোৰ ইমান ঘপক ঘপক গাড়ীখন চলাই দিছে একে পৰি যাবই দেখোন এইটো কি হয় ভালো এই ইমান ডাঙৰ ভালো দেখিছে আমাক বহুত ভিতৰলৈ লৈ আহিছে এতিয়া আমি কমেও 3 কিলোমিটাৰমান আহিলোঁ নেকি ভিতৰলৈ 2-3 কিলোমিটাৰমান আহিলোঁ চাগে এতিয়া সেইকেইটা দেখিলোঁ আৰু বাকীতে চাওঁ ভিতৰত কি কি দেখা পায় আছে চাগে ন মই যে বাঘ চাবলৈ ওলাইছোঁ বা সিংহ চাগে চাবলৈকে আহিছোঁ আৰু আপোনালোকে যদি ভাল দেই এইটো চাফ হৈ আছে ধুনীয়াকৈ এইটোকে আৰাম কৰি আছে সি ৰামুখন দেখাই নাই ক'ত আছে আৰু শুই আছে এইকেইটা চাওক আহোন দেখিছা ভালুক হয়নে ওচৰলৈ আহিছে ইমান ওচৰলৈ গৈছে দেখাবই পৰা নাই গৈ এইটোকে গাড়ীখনৰ ওচৰতে ৰখি আছে সি আহি এইটো আমাৰ দেখাই একে পুৰা চাইছে এটা আছে ভালুককেইটা দেখিলে কি আৰামত শুই আছে নহয় সিহঁতে যেনেকৈ বহু দিন শুবই পৰা নাই গাঁও মুৰি দি শুইছে ইমান মৰম লাগিছে দেখি পেলাই আৰু বাঘ চাক দেখোঁতে দেখাম বুলি ক'লোঁ হয় এতিয়া নিজে বা দেখোনে নাই দেখিলে দেখাম আৰু ন চাই লওঁ এতিয়া দেখা পোৱা নাই নাপাওঁ দেখাই থৈ এইটো হৰিণা এই তিনিটা ভালুকমান ধুনীয়াকৈ ঘূৰি ফুৰিছে মই ইয়াত ভালুকে বেছি দেখিছোঁ দেখা পা বুলি ভালুক আৰু ফুটুকি হৰিণাই বেছিকৈ দেখি আছোঁ ধুনীয়া ঘূৰি ফুৰিছে সিংহ এটা হৈ আছে কিন্তু দেখাব মানে মই অকণমানকৈ দেখিলোঁ আপোনালোকক দেখাব নোৱাৰিলোঁ কভাৰে নকৰিলে এইখন কেমেৰাই চাওঁ নাই দেখাবই পৰা নাই এইফালে আহা এইটো সিংহ এটা আছে দেই এইকে ধুনীয়াকৈ ফুৰি আছে এইটো সিংহ এনে বাকী এনে ধৰিবই পৰা নাই সিংহ হয় সিংহ এইটো একে আৰামত ফুৰি আছে
এইটো ওচৰতে ইমান ডাঙৰ সিংহ মই আজি ফাৰ্ষ্ট দেখিছোঁ এইবাৰ চবা গুচি গ'ল দেখিলো আৰু এইটো চাওক বাঘ এইটো বাঘ এইটো বহুত ডাঙৰ ধুনীয়াকৈ ঘূৰি ফুৰিছে ইমান ধুনীয়াকৈ ঘূৰি ফুৰিছে টাইগাৰ শুন দেখিছা ইমান ডাঙৰ চব কিমান একেবাৰে সিহঁতি মুক্তমনে ঘূৰি ফুৰিছে মই বাঘ চাইছাটো পুৰণা বাঘ দেখিলে ভাবি আছিলো আজি বাঘ দেখিলো মই আৰামত ঘূৰি ফুৰিছে একেখন জেগাতে ইমান ধুনীয়াকৈ ঘূৰি ফুৰিছে চব দেখিলো বাঘ দেখিলো বাঘ সিংহ আজি চব দেখিলো এতিয়া আৰু কি দেখো জানো কিন্তু সেইটো এটা বস্তু চাবলৈ খুব বৰ ইচ্ছা আছিলে ভাল লাগিলে দেখিলো যে ক'ত আছে সেইটো বগা নেদেখিলে চাগে দেখাবই নোৱাৰিলো ৰ'ব সেইটো বগা বাঘ শুই আছে এইটো বগা বাঘ মাজে দেখিছো বগা বাঘ দেখাব পৰা নাই ৰ'ব ভালকে এইটো চব বগা বাঘ আমি হেৰি পৰা এইটো বাছ চাফাৰী কৰি আহিলোঁ ভাল লাগিলে সঁচাকৈ গৈ তাৰপিছত এতিয়া ইয়াতে তাতে আকৌ মানে লগতে আৰু এই পাৰ্ক এখন আছে পাৰ্ক নহয় দেই কিনিব কিছোঁ পাৰ্ক নহয় জু এখন আছে এতিয়া সেই জুতে সেই একেটা টিকট কাটিছিলোঁ যে বাছ চাফাৰী কৰিবৰ কাৰণে সেইটো টিকটতে জুখনো চাই যাবহি এতিয়া সেই জুত আহিছোঁ কিন্তু জু যাওঁতে বহুত দূৰ যে সেইকাৰণে এনেকুৱা হেৰি এখনত যাম এই আমাৰ এটা টমটমৰ নিচিনা এখন নামটো কি নাজানো দেই তাৰপিছত সেইখনতে যাম পাৰ হেড 100কৈ লয় এতিয়া এখনত গৈ পেলাই আকৌ জু চামগৈ আৰু আপোনালোককো কৈছোঁ যদি কোনোবা মানে অহা নাই বানাৰঘাটা নেশ্যনেল পাৰ্কত কোনো আহিম বুলিলে মানে আপোনালোকে আহিব পাৰিব সঁচাকৈ বহুতেই ভাল লাগিছে জীৱ জন্তুবিলাক ওচৰৰ পৰা দেখা হয় ন সেইকাৰণে বেছিকৈ ভাল লাগিছে এতিয়া জুলৈ যাম জুত গৈ কি দেখা পাওঁ চাওঁ জুনো গৈ পেলাই কি দেখিম ন এই যিখিনি বেলেগ জুবিলাকত আছে সেইখিনিয়ে দেখিম হ'লেও এনেই চাওঁগৈ আৰু আহিছোঁ যেতিয়া টিকটো এটাই বেলেগকৈ আকৌ কাটিব নালাগে সেইকাৰণে চাই লওঁগৈ জিৰাফ এটা আছে নিব তালৈ লৈ যাব বোলে সেইটো বহুত ডাঙৰ কিবা খাই আছে ঘাঁহ খাই ইমান ধুনীয়া লাগিছে ন দেখিবলৈ ধুনীয়া চাই অষ্ট্ৰিচ নামটো অষ্ট্ৰিচ হয় অসমীয়াত কি বুলি কয় মই নাজানো অসমীয়াত কি বুলি কয় চোনো তাই মানে সুধি ল'বলৈ অষ্ট্ৰিচ বোলে ধুনীয়াকৈ আছে চা ইমান ডাঙৰ ডাঙৰ এইটো এটা আৰু সেইটো এটা চা এইটো এটা সিফালেও আছে নেকি সিফালেও আছে চা সেইকেইটা ইমান ধুনীয়াকৈ ঘূৰি ফুৰিছে সেইকেইটা বৰ ধুনীয়া দেখিবলৈ এই ডিঙিটো চা কিমান দীঘল ডিঙিটো ইমান দীঘল ন ডিঙিটো বৰ দীঘল ৰাজহাঁহৰ নিচিনা লাগিছে ডিঙিটো দেখি এইকেইটা এইখনত আহিছিলে নহয় সেইকাৰণে অকণমান হেৰিখনত তাৰপিছত ইয়াৰ বোলে আকৌ ইয়াৰ পৰা বোলে অকণমান খোজকাঢ়ি যাব লাগিব এইখনক কি গাড়ী খাবলৈ নিদিয়ে নেকি তাই মানে ৰখাই ৰখাই দেখাই আহিছিলে তাৰপিছত এতিয়া আকৌ এনেকৈ খোজকাঢ়ি আহিছোঁ খোজকাঢ়ি আহি পেলাই ইয়াত কিবা কিবি চাব পাৰে এতিয়া খোজকাঢ়ি আহিছোঁ কি দেখোঁ চাই লওঁ আপোনালোককো দেখাম এইটো ইয়াতো বাঘ দেখিলোঁ সেইটো এটা ইফালে ঘূৰি ফুৰিছে ৰ'ব দেই সেইটো এটা আছে সেইটো ধুনীয়াকৈ আছে শুই আছে
এই পিছত ভিডিঅ' কৰি আছে মোৰ মোবাইলত এনেকৈ ঘূৰি ফুৰি আছে এইটো খিনাইছে পাতনটো দিয়ে যে নাখায় লঘোণে থাকিলেও ঘাঁহ নাখায় এতিয়া ঘাঁহে খাই আছে তাকে বাঘে ঘাঁহ খাইছে ন জোৰটোৱে সেই পেলাই আকৌ বেলেগ দেখিলে আঠনিৰ পাছ চাফাই কাৰণে দেখিলে এতিয়া আকৌ দেখিছে এইটা বোলে ভাটৌ চাওঁ ক'লা ক'লা দেখোন ভাটৌকেইটা মই ভাটৌ ক'লা থাকে বুলি আজি গম পাইছোঁ ক'লা ভাটৌ থাকে আৰু গ্ৰীণটো আছে বোলে ৰ'ব দেখাই আছোঁ এইকেইটা কোনটো সেইটো চাই ইমান ডাঙৰ ভাটৌ দেখাবই পৰা নাই এইটো এইটো ডাঙৰ ইয়াত ইমান মাতি আছে ভাটৌকেইটা বেয়া মাতিছে তোমাক মাতিছে কিট্টু কিট্টু বুলি এইকেইটা ক'বই নাই আজি তাই জোৰলৈ আহি পেলাই ভাল লাগিছেনে তোমাৰ ভাল লাগিছেনে তোমাৰ ভাল লাগিছেনে কিনো ভাটৌ ভাটৌ দেখিলা ন তুমি তাই বৰ ভাল লাগিছে আৰু এইকেইটা বগা ভাটৌ ইয়াত একে ভাটৌ দেখোন বিভিন্ন কালাৰ আছে মই এই গ্ৰীণ কালাৰ ভাটৌটোহে দেখিছোঁ আজি প্ৰথম দেখিছোঁ ন এনেকুৱা বেলেগ বেলেগ কালাৰ ভাটৌ মৰম লগা ভাটৌকেইটা আয়ো বৰ মৰম লগা বনৰীয়া ভাটৌ বৰ মৰম লগা দিয়াই আছে গোটেইকেইটা এতিয়া ইটোতকৈ সিটো চাই সিহঁতৰ মিকলু মিকলুক আছে এইকেইটা ডাঙৰ আছে নহয় ধৰিব পাৰিছে নহয় মানে এইকেইটা মিকলু মিকলু ইয়াত সৰহকৈ আছে এইকেইটা খোলা খোলা একেবাৰে ন ঢেৰ আছে বা ঢেৰ আছে ইয়াত বহুত আছে এই যে এতিয়া কিবা মাস্কখন লগাই থাকিব দিয়ে মাস্ক নলগালে দেখোন ক'তো সোমাব নিদিয়ে চবতে মাস্ক লগালে মাস্ক লগালে মোকে কাণখন দি দি গৈছে পাই এইটো ক'ত আছে কেটেলা বহু এইটো বোলে কেটেলা পঢ়িব দেখাই আছে সেইটো কেটেলা পঢ়ু বহুত দিনৰ মই দেখিছোঁ ন কেটেলা পঢ়ু মই আজিহে প্ৰথম আজি দেখিছা নহয় ময়ো আজিয়ে প্ৰথম দেখিছোঁ এবাৰ সেই সৰুতে কিতাপতহে দেখিছিলোঁ পাহৰিছোঁ কিতাপতহে দেখিছিলোঁ ওচৰৰ পৰা আজিহে দেখিছোঁ সেইটো খাই আছে আজি কেনে নেদেখা বস্তু দেখিলোঁ কেটেলা পহুটো আগতে সেই কেটেলা পহু সাধনী কিবা এটা আছিলে যে সেইটো সৰুতে তেতিয়া পঢ়োঁতেনে কিতাপত দেখিছিলোঁ ফটো আজি ওচৰৰ পৰা দেখিলোঁ মই পাহৰি গৈছোঁ মই ভাবিছোঁ আগতে দেখিছিলোঁ নেকি বুলি ফটোত দেখাখনি মানে এনেকৈ দেখা বুলি মনত আছে আৰু ওচৰৰ পৰা আজি দেখিলোঁ ওচৰৰ পৰা ভাল লাগিছে মোৰ যে গাটো কিচকিচাই যায় মোৰ সাপ দেখে মই আঁতৰ পৰা দেখিলোঁ সাপ দেখিলে গাটো কিচকিচাই যায় কি সাপ বা এইটো অজগৰ ইমান ডাঙৰ মুখখন শুই তাত আছে এইটো বেক চাইডটো এইটো যে বেক চাইডটো হয় মুখখন সেইখন মুখখন দেখিছা সেইখন মুখখন নহয় নহয় ক'ত মা ইমান ডাঙৰ মই সাপ দেখিলে কিবা এটা লৈ আছে নেকি মোৰ সাপ দেখিলে নিয়ে ভাল লাগে তাতে মই মস্ত মস্ত সাপ জলহস্তি শুই আছে একে পুৰা এইটো বৰষুণ আহিছে কোনো ৰখি মাছ লগাই থাকোঁতে ইমান গোন্ধ পাইছোঁ এইকেইটা হৰিণা ইয়াতো দেখিলি হৰিণাকে ধুনীয়াকৈ পি আছে মৰম লগা পি আছে ধুনীয়াকৈ হৰিণা পহু আৰু বান্দৰকেইটা ইমান ধুনীয়াকৈ খাই আছে আমি একো এটা নানিলোঁ নহয় বান্দৰক দিবলৈ
আৰু এইকেইটা বৰটোকোলা চৰাইকেইটা চব কেনেকৈ বন্দি বনাই থৈছে, সিহঁতৰতো উৰি ফুৰিবলৈ মন যায় ন, নাপায় দেই এনেকৈ ৰাখিব লাগে, বেয়া লাগি গৈছে মোৰ দেখি। আৰু আমাৰ ফুৰি প্ৰায় হৈ গৈছে, এই দেহাজনী চব কেনেকৈ তাই ভাও দি আছে, কিনো এক্টিংখন কৰি আছে। শুন কি হৈছে, কি এক্টিং এইবোৰ, কি হৈছে? তাকে এতিয়া ফুৰি চাকি হৈ গৈছে, আৰু যিখিনি আছে এনেকৈ গাড়ীখনত, এই সৰু গাড়ীখনত যে উঠি আহিছিল এনেকৈ চলাই যাওঁতেনে তেতিয়া চাই যাম, তাৰপিছত আৰু এনেকৈ বাহিৰলৈ ওলাই যাম। তাৰপিছত ভোক লাগিছে, কিবা এটা খায়ো লওঁগৈ, আৰু তাৰপিছত আকৌ লগ পাই আছোঁ। তেতেলী লাগি আছে, আমাৰ এগৰাকীকে তেতেলী খাব লাগে, উৎপাত কৰি পেলাই তক পোৱা নাই। তেতেলী খাব লাগে, তেতেলী কেনেকৈ পাৰিব, তাক আছে লাঠি এডাল আনি হ'লেও লাগে, দেখিছোঁ তাইক লাঠি এডাল আনি হ'লেও বোলে তেতেলী পাৰি পেলাই খাব লাগে, এতিয়া কেনেকৈ খুৱাব তাইক তেতেলী, তেতেলী। আৰু আহি ঘৰ পালোহি, এতিয়া ফ্ৰেছ হৈ আহিলোঁ। আজি ভাল লাগিলে গৈ দেই, ওচৰৰ পৰা ইমান মানে জীৱ জন্তুবিলাক দেখি থৈছে, সেইকাৰণে ভাল লাগিলে। আৰু আমাতকৈ বেছি টিকটিজনী বেছি ভাল লাগিলে, তাই আগে পিছত তেনেকৈ দেখা নাই নহয় ইমান ওচৰৰ পৰা, আজি ফাৰ্ষ্ট টাইম দেখিছে, একে গোটেইজনী ক'বই নোৱাৰে। তাৰপিছত তাকেহে, আৰু তেনেকৈ মই ফুৰিবলৈ এইবাৰ তেনেকৈ যাবই নাপালোঁ, আৰু ইমান ভিডিঅ' বনাবলৈ নাপালোঁ, মানে ইয়াত ইমানেই বৰষুণ। আমি কেতিয়া আহিছিলোঁ, অহা সপ্তাহেই হ'ল, এতিয়াতো যাবই হ'ল, কিন্তু ইমানকৈ ফুৰিবলৈ নাপালোঁ। সেয়াই আৰু বৰষুণ একে দবাপিটা বৰষুণ যে ওলাবই নোৱাৰে। আমি এই বাকী মানে কালি গৈছিলোঁ আৰু আজি গৈছোঁ যে, সেই দুদিনলৈকে কিনকিনীয়া বৰষুণেই দি আছে, তথাপিও বোলো নহয় ন, এনেকৈ আৰু সোমাই থাকিলে, ইমান দিনৰ মূৰত আহিছোঁ, অকণমানতো ফুৰিবলৈ আমাৰো মন যায় দিয়কচোন, ইমান দিনৰ পিছত আহিছোঁ যেতিয়া। সেইকাৰণে বোলো আজি বৰষুণ দিলেও যাম। কালিও বৰষুণত কিনকিনীয়া বৰষুণত ভিজি গৈছোঁ, আজি বৰষুণতে ভিজি গৈছোঁ। তাকে এসপ্তাহ মানে কেনেকৈ গ'ল গমেই নাপালোঁ। এতিয়া চাওঁতেনে দিনকেইটা পাৰো হ'ল, আমাৰ যাবৰো হ'ল। কালিয়ে যাম আমি, কাইলৈ মানে আজি ৰাতিয়ে ওলাব লাগিব আমি, আমাৰ ৰাতিপুৱা 5:30 ফ্লাইট আছে নহয়। তাৰপিছত ইয়াৰ পৰা আকৌ যাওঁতেনে 1-1.5 ঘণ্টা লাগে, কিন্তু ট্ৰেফিকটো বেছি যে, সেইকাৰণে মানে অকণমান ভাবিছোঁ সোনকালে যাম, কাৰণ আহোঁতেনো আমাৰ সেয়া ন, ইমান লৰালৰি যেনে তেনেহে পাইছোঁহি বুলি ক'ব পাৰি। তাৰপিছত সেইকাৰণে ভাবিছোঁ আজি মানে অকণমান সোনকালে যাম, আৰু 1:30-2টামান বজাত ওলাই দিম। 5:30 আছে, ইয়াৰ পৰা যাওঁতেনে চাগে 1.5-2 ঘণ্টা লাগিব, আকৌ তাতো সেই 2 ঘণ্টাৰ আগত পাব দিছে যে, তেতিয়াহে মানে সময়টো মিলিবগৈ। আৰু এটা ভাল খবৰো আছে, মোৰ মনটো মানে বেয়া লাগি আছে, বোলো ইহঁত দুজনীক এৰি থৈ যাব লাগিব ন, বিশেষকৈ মানে টিকটিজনী আৰু বেছিকৈ মানে তাইক এৰি থৈ যাবলৈ তেনেকৈ মনেই নাযায় দিয়কচোন, কণমানিজনী। তাৰপিছত এতিয়া আকৌ তাই দেখোন মানে ইয়াত থকা নামেই নলয়, আমি যাম বুলি ক'লে তাইও একে মৰি যাম বুলি কৈ থাকে লগতে। এতিয়া তাইও বোলে যাব, মানে মাকো যাব, মানে এতিয়া ভণ্টি আৰু টিকলি দুইজনী আমাৰ লগতেই যাব, সিহঁতকো লৈ যাম আৰু। সেইটো কাৰণে ভালো লাগি আছে, সিহঁত দুজনী যাব যেতিয়া, নহ'লে মানে মনটো ইমান বেয়া লাগি আছে, বোলো কণমানিজনীক এৰি থৈনো কেনেকৈ যামগৈ ন, আৰু পোৱালিটো ইমান দিনৰ মূৰত দেখা পাইছিলোঁ। তাৰপিছত এতিয়া ভালেই লাগিছে দিয়ক, তাইও যাব আমাৰ লগতে। তাৰপিছত সেয়া আৰু ইমান ভিডিঅ' চিডিঅ' বনোৱা নহ'লে যে, মোৰ মনটো বেয়া লাগি আছে, ইমান দিনৰ মূৰত ফুৰিবলৈ আহিলোঁ, নোৱাৰিলোৱে বনাবলৈ। পিছত যদি কেতিয়াবা আহোঁ আৰু বেংগলোৰ, তেতিয়া বাকী থকা জেগাখিনি দেখাম ভিডিঅ' বনাই, যদিহে আহোঁ তেতিয়া। আৰু এনেইতো ফুৰিবলৈ ধেৰ জেগা আছে, আমিতো এতিয়া সেই মলত গৈছোঁ, মানে যিটো চাউথৰ আটাইতকৈ ডাঙৰ মল, সেইটোত গ'লোঁ, আৰু বানাৰঘাটত গ'লোঁ নেশ্যনেল পাৰ্কত। আৰু বাকী ফান হাউচ আছিলে, স্ন' চিটি আছিলে, বেংগলোৰ পেলেচ আছিলে, সেইবিলাকতো যাবই নাপালোঁ। মানে ফান হাউচত যাবৰ কাৰণে ইমান বৰষুণ দি আছিলে ন, ফান হাউচত গৈ নোৱাৰোঁ, যদি অকণমান ফান কৰিবলৈ নাপাওঁৱেই, লাভটোনো কিবা, বৰষুণত নোৱাৰোঁ কি ধেমালি কৰিমগৈ ন তাত গৈ পেলাই। তেনেকৈ গ'ল আৰু আজিৰ দিনটো। চাব, যিকেইটা ভিডিঅ' দিওঁ সেইকেইটাকে চাব, আৰু মানে 2টা নে 3টাহে কৰিলোঁ ভিডিঅ', 2টাই দিম, চাব আপোনালোকে। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, যদি ভাল পাইছে লাইক কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, লগতে কমেণ্টটো কৰি পেলাই জনাই দিব আৰু ভিডিঅ'টো কেনেকুৱা পালে আছে। ঠিক আছে দিয়ক তেনেহ'লে, আজিলৈ আহোঁ, বাই বাই।